হেল্ল' গুড ইভিনিং। কি খবৰ? সকলোৰে নিশ্চয় ভালেই চাগে, মোৰো ভালেই। এইফালে আজি মই দহি বাতিছিলোঁ, যিহেতু হাতৰ কামো মাজে মাজে কৰি থাকোঁ, এনেকৈ কাপোৰ চিলোৱা কামবিলাক। এই চাদৰখন যিহেতু আজিকালি এযোৰ খুব ওলাইছে, এই ফুলটো মানে ৰেডত আছে কাৰণে মই এইটো ৰেড কালাৰ দিছোঁ। এইখন ঘৰত বোৱা হয় চাদৰখন, মোৰ বৌৰ হয়। তাই বহুত দিন হ'ল লোৱা হয়, কিন্তু মই মানে দহিটো তাইক বাতি দিব পৰা নাছিলোঁ, আজি বাতি দিছোঁ। ইয়াত বগা মানে আছে কাৰণে এনেকৈ দি দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব। আৰু এইফালে আছে, এতিয়া লাহে লাহে এনেকৈ কৰি থাকিম। আৰু বেলেগৰ বুলি ক'লে দহিটো খুব ধুনীয়াকৈ বাতোঁ দেই। নিজৰ বুলি ক'লে কেতিয়াবা কি হয়, এনেকৈ ছাইডত থাকিয়ে যায়, মানে তেনেকৈ ক'ৰবাত পিন্ধি যাওঁগৈ। নিজৰবোৰ খুব এলাহ লাগে, কিন্তু বেলেগৰ বুলি ক'লে মানে কিমান ধুনীয়াকৈ মানে বাতি দিব পাৰোঁ, মানে সেইটো চেষ্টা কৰোঁ আৰু মানে ধুনীয়া লাগিলে মানে ভাল লাগে। খালি নিজৰবোৰ মানে ধুনীয়া, মানে দেখিলেও দেখিব, নেদেখিলেও নাই, কোনো কথা নাই, মানে যেনেকৈ পাৰোঁ আৰু মানে য'তে মতে বাতি মেলাই মানে পিন্ধি ওলাই গুচি যাওঁগৈ। ইমান ধুনীয়া লাগিছে চাদৰকেইখন, চাব দেই। তাৰপৰা এইফালেকেইখন ৰেডি হৈ আপোনালোকক দেখুৱাম দেই কাপোৰকেইযোৰ। আজিলৈ বাই বাই, ভিডিঅ'টো ইমানেই।